Hello friends, Gayatri's vlog লৈ আপোনালোকক স্বাগতম জনাইছো। আজি দিনটো আৰম্ভ কৰিছো, গতিকে কি কৰো আপোনালোকক দেখুৱাই যাম বলক। আপোনালোকে দেখিছে মই এতিয়া বটল পানী লৈছো। ৰাতিপুৱা মুখ ধুই উঠি পেলাই মই বটল পানী লওঁ আৰু পানী লৈ ইয়াত মোৰ যিখিনি উইশ থাকে, যিখিনি মোৰ গুণ থাকে, মানুহৰ সকলোৰে ভাল বেয়া গুণ থাকে, মোৰ যিখিনি গুণ থাকে বা মই যিটো হ'বলৈ বিচাৰিছো, যেনেকুৱা মই হ'বলৈ বিচাৰিছো সেই সকলোখিনি মই ইয়াত পানীখিনিলে চাই মই ইন্টেনশন দি এই পানীখিনি মই 10 বাৰ সেই একেটা কথাকে ইন্টেনশন দি পেলাই পানীখিনি মই খাই দিওঁ। আৰু এই পানীখিনিয়ে যেতিয়া ভাল ভাল কথা কৈ পেলাই পানীখিনিত আপোনালোকে ইন্টেনশন দি খায়, সেয়া বহুত মেডিচিনৰ কাম কৰে। আৰু বেয়া কথা যদি ভাবে বা পানীৰ ওচৰত বেয়া কথা যদি কয়, যদি দুখৰ কথা ভাবি থাকে, তেনেহ'লে সেই দুখখিনি পানীয়ে এবজৰ্ব কৰিব। আৰু যদি ভাল কথা কয় তেনেহ'লে সেই পানীখিনিয়ে ভালখিনি এবজৰ্ব কৰিব আৰু ভৱিষ্যতে আপোনালোকৰ জীৱনটো তেনেদৰে মিৰাকল হৈ পৰিব। গতিকে ময়ো সেইটো শিকিছিলোঁ, গতিকে আজিকালি মই সদায়ে এপ্লাই কৰোঁ। যিখিনি মোৰ ভাল গুণ থাকে, মই জানো যে মোৰ এইখিনি ভাল হয় বা মোৰ যিখিনি উইচ থাকে বা প্ৰত্যেকৰ জীৱনত উইচ থাকে, মোৰ জীৱনতো বহুত কিবা কিবি উইচ আছে, সেই উইচখিনি মই ইয়াত কওঁ, কৈ পেলাই মই পানীখিনি খাই দিওঁ। এবাৰ এটা ইন্টেনশন দিলে তাৰপিছত কিন্তু থেংক ইউ ইউনিভাৰ্ছ ক'বলৈ একেবাৰে নাপাহৰিব, নতুবা ধন্যবাদ ভগৱান বুলি ক'বলৈ একেবাৰে নাপাহৰিব। আজি আমি চলি আছোঁ, আমি যেনেদৰে আছোঁ একমাত্ৰ ভগৱানৰ বাবে আছোঁ। বহুত বেয়া সময়ৰ পৰাও আমি কেতিয়াবা ওলাই আহিছোঁ, বহুত ভাল সময় আজি পাই আছোঁ। গতিকে সেই সকলোখিনি ভগৱানৰে ইচ্ছা। গতিকে ভগৱানে আমাক চলাই আছে, গতিকে ভগৱানক ধন্যবাদ দিবলৈ কেতিয়াও নাপাহৰিব। যিখিনি পাইছোঁ সকলোখিনি ভগৱানৰে দান। গতিকে প্ৰত্যেকটো কথাতে যেতিয়া আমি পানীত ইন্টেনশন দিওঁ, নতুবা যিকোনো কথাতে ভগৱানক কিন্তু ধন্যবাদ এটা সদায় দিব লাগে। মই সেইটো বস্তু কৰি আহিছোঁ আৰু তাৰ প্ৰমাণ মই বহুত পাই আহিছোঁ। ভগৱানে মোক ইমান ধুনীয়া সময়ৰ বিপদৰ পৰা মোক আজি উলিয়াই আনিছে। আজি মোৰ নিজৰে কেতিয়াবা আচৰিত লাগি যায়, আৰে এই বস্তুটো কেনেকৈ হৈ গ'ল। কিবা এটা বস্তু ভাবোঁ, পটককৈ সেইটো বস্তু মোৰ কাৰণে মেনিফেষ্ট হৈ গৈ যায়। যিটো আজিকালি যি বস্তুৱে ভাবোঁ লাগে, প্ৰত্যেকটো বস্তুৱে মই কেনেকৈ পাই গ'লোঁ মই নিজে ধৰিব নোৱাৰোঁ। মোৰ কোনো ধৰণৰ কষ্ট নোহোৱাকৈ, কোনো ধৰণৰ মোৰ একো নোহোৱাকৈ কামটো কেনেকৈ হৈ উঠে মই নিজে গম নাপাওঁ। গতিকে ভগৱানে নকৰিলে এইখিনি কোনেও নকৰে। ভগৱানক শতকোটি ধন্যবাদ। মাৰ গা বেয়া হৈ আছিলে, আজি ইমানখিনি সহায় পাইছোঁ। এটা সময়ত সেই পিল এটা কিনিবৰ কাৰণেও সহায় নাছিলে। পিলটো বাৰু ওচৰৰ দাদা এজনক কওঁ, কিন্তু বহুত সময়ত তিনিচুকীয়া থাকোঁতে অকলে বহুত সময় বেয়া সময় পাৰ কৰিছোঁ। মাত এষাৰ দিবলৈ কোনো মানুহ নাছিলে। কিন্তু আজি ইয়াত মই যিখিনি গুৱাহাটীত এতিয়া যিখিনি সহায় পাইছোঁ, দৰৱ কিনিবৰ কাৰণে ভিনদেউয়ে সদায় দৰৱখিনি ভিনদেউয়ে আনি দিয়ে, নতুবা ওচৰৰ খুৰীগৰাকীয়ে প্ৰতিটো সময়ত মাত লগাই যিখিনি বিচাৰিছোঁ বিচৰাতকৈও আজি মাৰ গা বেয়া হৈছে, কাৰোবাক কৈছোঁ, ইমান ধুনীয়াকৈ সহায় পাইছোঁ। সেইখিনি আচলতে ভগৱানে নকৰিলে কোনেও কৰিব নোৱাৰে। ভগৱানে আচলতে মানুহক দূত হিচাপে পঠিয়ায় আৰু সেই তেওঁলোকে আমাক সহায় কৰে। তাৰ কাৰণে ভগৱানক বহুত ধন্যবাদ। আৰু সদায় ভগৱানক এটা ধন্যবাদ দিবলৈ কিন্তু নাপাহৰিব, যিটো মই কৰি আজি বহুত বেছি প্ৰমাণ পাইছোঁ। ইন্টেনশন দি হৈ যোৱাৰ পিছত এই পানীখিনি মই এতিয়া খাই দিম। ৰেমালৰ পিছত ইমান বতাহ, বৰষুণ, ধুমুহা, গাজনিৰ পিছত এয়া আজি ৰ'দটো ওলাইছে। বতাহ বৰষুণৰ এয়া দেখিছে কি অৱস্থা কৰি থৈছে। সেয়া কাপোৰবোৰ শুকুৱাইছোঁ। বৰষুণত যিহেতু কাপোৰবোৰ একেবাৰে সেমেকি থাকে, আজি ৰ'দটো ওলাইছে। ৰাতিপুৱা চাহ কাপৰ বাবে এয়া ব্ৰেড সেকিছোঁ চাহৰ লগত খাবলৈ। ৰঙালাও গুটি কেইটামানো ধুই থৈছোঁ। এয়া ব্ৰেড সেকি হৈ গ'ল। এতিয়া চাহ কাপ বনাওঁ ৰাতিপুৱা। এইকেইদিন মায়ে যিটি বস্তু খাব মন কৰা নাই ব্ৰেকফাষ্টত, সেইকাৰণে লুচিকে বোলো বনাই দিওঁ। আজি নিজেও কৈছে লুচি খাম বুলি, তাকে চাওঁচোন খায় নে নাখায়। আচলতে বেলেগকৈ কিবা হ'লে খাবলৈ ভাল পায়, কিন্তু সদায় একেবোৰ আমনিও লাগে।
কিন্তু মাহঁতক যি টি বস্তু দিবও নোৱাৰি যিহেতু গাটো বেয়া হৈ থাকে আজি খায় নে নাখায় সেয়া নাজানো আৰু আজি বনালোঁ লুচি আৰু কণী ভুজিয়া সেইখন দেখিছা নহয় দেই গ'ল আচলতে গেছটো বেছিকৈ দি দিলোঁ দেই থাকিলে আজি ব্ৰেকফাষ্টটো এনেকৈয়ে আচলতে ৰাতিপুৱাই বাৰু মাহঁতক লুচি দিব নালাগে কিন্তু এইকেইদিন খোৱাৰ ইমানেই মানে মন কৰা নাই মানে একো খাবলৈ মন কৰা নাই গতিকে কি খালে কি মানে খাব লাগে আৰু সেইকাৰণে যি খাওঁ বুলি কয় তাকে দিয়া হৈছে আজি কৈছে লুচি খাম বুলি গতিকে লুচিকে বনাই দিছোঁ এয়া হৈছে মাতাশ্ৰী এয়া ব্ৰেকফাষ্ট কৰিবলৈ লৈছে এই গৰাকী মাতাশ্ৰী হয়নে হয়নে হয় এয়া ইনচুলিন ল'লে সেইটো ইনচুলিন ল'লে সেইখিনি দৰৱ এয়া হৈছে আমাৰ মাহেকীয়া ৰেচন এয়া হৈছে দৰৱ আমাৰো কি হয় ঠিক নাই আৰু এইবোৰ ৰেচন খাই থকাও এটা আমনি লগা কাম এয়া হৈছে ৰেচন এয়াও হৈছে ৰেচন আৰু এয়া মাতাশ্ৰী এয়া আজি দিছোঁ আৰু লুচি সদায় নিদিওঁ এনেকৈ তেলৰ বস্তু তাতে ৰিফাইন তেল আৰু বেয়া হয়নে ব্ৰেকফাষ্টৰ পিছত এয়া গাখীৰ চাহ আমাৰ সদায় ব্ৰেকফাষ্ট কৰাৰ পিছত গাখীৰ চাহ একাপ খোৱা নিয়ম আৰু সেয়া দেখিছে নহয় লুচি দিছিলোঁ এখন খালে দুখন এৰিলে তাকে এয়া ভিতৰত কণীখিনি থৈ দিছে খোৱাৰ গতি এয়াই হৈছে তাকে ঢাকি পেলাই থৈ দিওঁ মই আচলতে প্লেট এখনত এনেকৈ থৈ দিওঁ এয়া হৈছে আমাৰ এমাহৰ ৰেচন কালি ভিন্দে আনি দিছে কিছুমান আছিলে মেডিচিন সেইকাৰণে সকলোবোৰ অনা হোৱা নাই আৰু আছে নহ'লে আৰু এইখন হৈছে ৰচিদখন ৰেচনৰ মাহৰ ৰচিদখন ৰ'ব কিমান হৈছে দেখাম দেই এইয়া এমাহৰ বিল এয়াই হৈছে জীৱন পৰিক্ৰমা ৰ'ব এইয়া এমাহৰ বিল কি যে দিন আহে মানুহৰ ইয়ালৈ আছে নেবুলাইজাৰ এতিয়া মই এই কেইটামান আঙুৰ লৈ লৈছোঁ এইকেইটা কি কৰোঁ আচলতে আগতে খাইছিলোঁ বহুত বেছি মেডিচিন দিয়া আছিলে অলপ লাগে ন খালে জিভাত গতিকে মেডিচিন দিয়া আছে গতিকে কেনেকৈনো মাক খুৱাওঁ তাকে শ্বৰ্ট ভিডিঅ'টোত দি আছোঁ আপোনালোকে চাব এইটো ভিডিঅ'তে ইমানকৈ যদি মই দি থাকোঁ আপোনালোকৰে আমনি লাগিব যিহেতু বহুত বেছি দীঘলীয়া হৈ যায় গতিকে শ্বৰ্ট ভিডিঅ'ত চাই ল'ব আঙুৰখিনি যে দেখাইছিলোঁ এনেকৈ উলিয়াই মাক এতিয়া খাবলৈ দিম মই এনেকৈ বাতিটোতে থৈ দিম যেতিয়া মন যায় খাই থাকিব মই তেনেকৈ প্লেটতো থৈ দিওঁ বাতিটো তেনেকৈ থৈ দিওঁ যেতিয়া মন যায় তেতিয়া তেনেকৈ খাই থাকে আৰু এইখিনিতো আছেই গোটেইখিনি বস্তু মই তেনেকৈ থৈ দিওঁ খাই থাকে আৰু এয়া হৈছে অক্সিজেন কনচেনট্ৰেটৰ এয়াই হৈছে সেইটো নেবুলাইজাৰ আৰম্ভ কৰিছিলোঁ দিনটো এতিয়া আহি পালে প্লাম্বাৰ তেওঁলোকে কিবাকিবি ৱাশ্বিং মেচিনটো লগাবলৈ আছে বাথৰুমত গিজাৰটো লগাবলৈ আছে সেইসমূহ কৰি আছে গোটেই দিনটো আজি তেনেকৈয়ে গ'ল হাই ফ্ৰেণ্ডছ প্লাম্বাৰে কাম কৰি যোৱাৰ পিছত ভাত পানী খাই অকণমান শুলোঁ এতিয়া এয়া উঠি আহিছোঁ গধূলি চাহ বনাওঁ আৰু কি কৰোঁ চাই থাকিব এয়া সন্ধিয়াৰ চাকি গছ জ্বলাই ল'লোঁ এতিয়া এয়া মাক দি আছোঁ ছেকেণ্ড টাইম নেবুলাইজাৰ
ইয়া বাহঁতৰ ঘৰৰ পৰা দিছিলে আম এটা লগতে আৰু কণীও গোটাই থৈছিলোঁ দিনত কিবা এটা কৰিম বুলি কিন্তু হঠাতে প্লাম্বাৰজন অহা কথা গম পাই এইখিনি আজি নকৰিলোঁ কাইলৈ কৰিম যদি বনাম মই দেখুৱাই দিম গধূলিৰ চাহকাপ গাখীৰ চাহ খোৱা যিহেতু নিয়মেই গধূলি গতিকে নোৱাৰোঁ চাহ নোখোৱাকৈ থাকিব গধূলিৰ পৰা এতিয়ালৈকে ভিডিঅ' এডিট কৰিলোঁ শ্বৰ্ট ভিডিঅ' এটা আপলোড কৰিলোঁ আৰু নতুনকৈ চেনেল এটা খুলিলে বহুত কিবা কিবি শিকিব লগা থাকে সৰু সৰু বস্তু কিন্তু সেইটো আমি যেতিয়া ইউজ কৰোঁ বস্তুবোৰ তেতিয়া সেইবোৰে বহুত বেছি ডাঙৰ হৈ পৰে গতিকে বহুত শিকিব লগা থাকে সেইসমূহ কৰি এতিয়া 9:30 বাজি গৈছে ভাতত লাগোহি দুপৰীয়াৰে ভাজি আৰু ভাত আছেই তাই কি কৰোঁ আৰু বাকী চাই লওঁ দাইল এখন বনাওঁ আৰু কিবা এটা কৰোঁ গতিকে আজিলৈ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ কিন্তু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব ধন্যবাদ